চামকানুৰ পৰিয়ালৰ লগতে সমূহ অসমবাসী ৰাইজলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই মই ৰাতুল বৰাই পুনৰ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ ৰাতুল্লা মন নেকি আহা সোমাই আহা কি কৰিছে বহা 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 এয়া দিয়া নতুন কিবা প্ৰজেক্ট লৈছে নেকি এইবাৰ চাগে ৰোমান্টিক হ'ব নহয় ৰোমান্টিকটো চবেই লিখে মই আন এটাহে ভাবিছোঁ ধৰা তোমালোকৰ ঘৰত চলি থকা বা আমাৰ ঘৰত চলি থকা বা আন আন মানুহৰ সংসাৰ চলি থকা কিছুমান জীয়া কাহিনী এই ধৰা বোৱাৰী আৰু শাহুৰ মাজত যিটো সম্বন্ধ তাক লৈ লিখা আৰে বা মজা হ'ব মই বহিলোৱে দিয়ক হয় নেকি আৰম্ভ কৰক ঠিক আছে তেনেহ'লে আৰম্ভ কৰোঁ কওক ধৰা এজনী ধনী মানুহৰ ছোৱালী প্ৰেমত পৰি এটা দুখীয়া ল'ৰাৰ লগত বিয়া হ'ব লগা হ'ল হা তাৰপাছত মা ও মা ক'ত আছে নো মা আপুনি ইয়াতে বহি আছে মই গোটেইখনতে বিচাৰি ফুৰিছো মা চাই লওক কি চিন্তা কৰি আছেনো আপুনি নাই এনে তুমি ইয়াত চাগে বৰ কষ্ট পাইছা ন কি যে কয় মা চহৰৰ 90% মানুহ গাঁৱৰ পৰাই যোৱা গাঁৱৰ শাক পাচলি গাখীৰ চাউল এইবোৰ যদি গাঁৱৰ পৰা নাযায় তেতিয়াহ'লে আমাৰ চহৰৰ মানুহ নাখাই নবৈ নিগমে মৰিব এৰা কথাটো কৈছে নোহোৱা নহয় চাহকাপ আগতে খাই লওক ঠাণ্ডাই হ'ল দুইজনে কি বেল মাৰি আছা হে তোমাক কিয় চাওঁ কি বজাৰ আনিছা বা কচু মা কচু তেজৰ কাৰণে বিৰাটেই ভাল মূলা শাক এইটো দেখোন গুল টেঙা জানা মই গুল টেঙা বিৰাট ভাল পাওঁ গুল টেঙা নহয় এইটো ঔ টেঙা হ'ব দিয়া কিবা এটা ক'লেই হ'ল মা আজি কিন্তু মই গুল টেঙাটো মছলা দি বিৰাট ধুনীয়াকৈ বনাম গুল টেঙা মছলা দি নাখায় ময়ে বনাম দে বোৱাৰীয়ে যোগাৰ পাতি কৰি দিব মা শুনাচোন অলপ আগতে পাপাই ফোন কৰিছিলে আজি বোলে মা পাপা আহি আছে আহিব মানে কিমান সময়ত আহিব আগবেলাতে আহিব বোলে তুমি বহা মই ভিতৰলৈকে যাওঁ তোমালৈ চাহ একাপ লৈ আহোঁ এতিয়া তেখেতসকলক কি খুৱাবি তাকেইতো আগবেলাই আহিব যেতিয়া ভাতকে এৰা মাছ অকণমান আনিব পৰা হয় ভাল আছিল প্ৰথমবাৰ আহিব যেতিয়া হ'ব ৰ ৰাতিপুৱা টিউশ্যনৰ পইচা কেইটামান পাইছিলোঁ তাৰ সৈতে কিবা এটা কৰিব লাগিব চাহ লোৱা দিয়া বাহ বেলেগ মিঠা দিছা একেবাৰে বাৰু হ'ব ৰ মই আহি আছোঁ
বেয়া এইবোৰ ঠাইতনো মানুহ থাকেনে হেৰা জন্তুনো ক'ত দেখিলা তুমি গাড়ীখনহে বেয়া হ'ব এতিয়া যি দেখিছো এই বোকা চোকা লাগি চাগে গতি নাইকিয়া হ'ল মোৰ গাড়ীখন হেৰা হ'ব দিয়া অলপ মনে মনে থাকাচোন তোমাক কথা কৈ লাভেই নাই লোকচান কিন্তু বহুত বুজিছা অকণমান সহজভাৱে ল'বাচোন জীৱনটো স্বাৰ্থত থাকিলে দুখ আৰু অকলশৰীয়া থাকিব লাগিব বুজিছা আশা কৰোঁ তালৈ গৈও যাতে মান সন্মানটো ৰক্ষা কৰি চলা আৰু দেই এৰা মোৰ কিন্তু ভাল লাগিছে বুজিছা বহু দিনৰ মূৰত গাঁৱলৈ আহিছোঁ যে পাপা মা পাপা মা আছে মা মা এয়াহে নিয়ম বুজিছা পালেহি দেউতা অঁ এয়া এয়া ৰ'বা ৰ'বা উঠা তোমাৰ স্থান ইয়াত নহয় দেউতা আহক দেউতা মা আহক বাটত একো অসুবিধা হোৱা নাইতো নাই 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 ঠিকে আছে বঢ়িয়া বুজিছা মজা লাহে লাহে খাওঁ বঢ়িয়া লাগিছে খোৱা খোৱা খাবলৈ নোপোৱা মানুহ
অঁ বিচনীখন লৈ আহাচোন। ৰ'বা একো নাই মা, এদিন নহয় এদিন কৰিবই লাগিব। উল্টা অঁ মা হয় দিয়া বহ একদম পেট ভৰাই খালোঁ বুজিছা। হয় আজি ভাত সাজে মোক বহু বছৰৰ কথা মনত পেলাই দিছে। মোৰ মায়েও ঠিক এনেকেই বনাইছিলে। মই কি বেয়া বনাওঁ নেকি? নাই মই কেতিয়া ক'লো, মই কৈছোঁ আজি ভাত সাজ মোৰ বহুত দিনলৈ মনত থাকিব। অঁ জুৰি ব'ল আমি পথাৰখনকে চাই আহোঁ। ব'লা মা, আহা। বাৰু প্ৰশান্ত, দেউতা তুমি এতিয়া কি কৰি আছা? খেতি বাতিটো আছে বুলি জানোৱেই বাৰু। হয় এইবাৰ 5 বিঘামান মাটি আধিত লৈছোঁ। আচ্ছা টিউচনো অলপ বাঢ়িছে, ভাবিছোঁ লোন এটাকে লৈ দোকান এখন আৰম্ভ কৰোঁ নেকি। বৰ ভাল কথা, বৰ ভাল কথা। ভালকৈ ব্যৱসায় কৰিব জানিলে চাকৰিতকৈ ব্যৱসায়ত ভাল পইচা আছে বুজিছা। হয় আৰু এতিয়াতো তুমি মোৰ যোৱাই নহয়, ল'ৰাৰ নিচিনা। গতিকে কিবা যদি অসুবিধা পোৱা মোক জনাবলৈ অকণো লাজ নকৰিবা দেই। হ'ব দেউতা। পুতেকে দেউতাকৰ ওচৰত লাজ নকৰে নহয়। জুৰি তই ইয়াত কেনেকৈ আছ? নাই এখন ইয়াত ভাল পাৰ্লাৰ আছে, নাই এখন ইয়াত নাৰ্ছিং হোম আছে, নাই এটা ইয়াত ভাল শ্বপিং মল আছে। তই ইয়াত কেনেকৈ আছ? মা, মই ইয়াত ভালকৈ আছোঁ। ঘৰৰ পুখুৰী মাছ, ঘৰৰ চাউল, ঘৰৰে শাক পাচলি। আৰু মা, পাছফালৰ বাৰীখন চাবা নেকি? কি যে নাই নহয়, নাৰিকল, আম, কঁঠাল, লেটেকু। মইতো ভাবিছোঁ টাউনতকৈ গাঁৱতহে বেছি ভাল। থ ইয়াৰ মানুহবিলাক কেনেকুৱা, কথাই ক'ব নাজানে, অজলা কজলা। নহয় মা, ইয়াৰ মানুহবোৰ বৰ সহজ সৰল। ইঘৰে সিঘৰক প্ৰতি খোজতে সহায় কৰি আহে। আৰু কি জানা মা, এইবাৰ ভাদ মাহত মাৰ লগত প্ৰায়ে নামঘৰলৈ গৈ আছোঁ। ঐ তই এই শাহুজনীক মা মা বুলি যে মাতি আছ, কিবা আইতা চাইতা বুলি মাতিব নোৱাৰ নেকি? মইহে তোৰ মা। তুমিও যে আৰু মা, প্ৰশান্তই যদি তোমাক আইতা বুলি মাতে তেতিয়া তোমাৰ কেনে লাগিব? কিয় আইতা বুলি মাতিব? আচলতে মই ইয়ালৈ কিয় আহিছোঁ জান? কিয়? তোক আৰু প্ৰশান্তক লৈ যাবলৈ। মানে? তই আৰু প্ৰশান্তই আমাৰ লগত থাকি তহঁতে নতুন এটা ব্যৱসায় আৰম্ভ কৰিবি। হয়নে?
মাকো দেখোন আমাৰ লগত লৈ যাব লাগিব। মা কাৰ লগত থাকিব? বুঢ়ীজনীক কিয় নিম? নাপায় মা, তুমিতো এখন ঘৰৰ পৰা এখন ঘৰলৈ বিয়া হৈ ওলাই আহিছা। তুমিয়েতো কৈছিলা যে তোমালোক বৰ কষ্টত ডাঙৰ হৈছিলা আৰু তোমালোকে স্কুললৈ যাওঁতে মাৰ ভাত খায়ে প্ৰায় গৈছিলা আৰু ৰাতি কেতিয়াবা পানী খাই শুই গৈছিলা। সেয়া আছিল মোৰ অতীত, কিন্তু এতিয়া মোলৈ চা মই কিমান সুখত আছোঁ। বাৰু সেইবোৰ বাদ দিয়া, কোনে জানে কেতিয়া কাৰ দিন আহে। তোক আৰু কথা কৈ কিবা লাভ হৈছেনে? তয়ো একেই পাপেৰৰ নিচিনা হ'লি। ব'লা মা, এতিয়া ভিতৰলৈ ব'ল। মই গাঁৱৰ পৰিৱেশবোৰ বিৰাট ভাল পাওঁ বুজিছা। হয় বিৰাট ভাল লাগে মোৰ। আহিলা? আহা। আহক মা, বহক। আমি এতিয়া উঠোৱেই নেকি আৰু? আজি যাব নালাগে, থাকক। থাকক দিয়ক। কি কোৱা? জংঘল বোকাত হেৰা ৰ'বাচোন, পদুম ফুল দেখিছা? তোমাৰ সেই চহৰৰ টাইলছ লগোৱা ঘৰত পদুম ফুল নুফুলে, গাঁৱৰ সেই বোকামাটিতে পদুম ফুল ফুলে। তোমাৰ টাবত লগোৱা সেই ধুনীয়া ধুনীয়া ছিজন ফ্লাৱাৰবোৰ যে সেইবোৰ পূজাত নালাগে। পূজাত লাগে এই গাঁৱৰ পৰা যোৱা পদুম ফুলে, সেইবোৰেই বেছি দৰকাৰ। তুমি লাজ দিবলৈকে মোক তোমাক মই বুজাইছোঁ। এই যে কলপাত, তামোল পাণ এইবোৰ চব সেই গাঁৱৰ পৰাই যায়। আচলতে কি জানা, তুমি মই এই আমিবোৰ এই গাঁৱৰ পৰাই চহৰলৈ যোৱা, কিন্তু মোৰ গাত গাঁৱৰ সেই কেঁচা মাটিৰ গুণ এতিয়াও আছে। চহৰৰ কৃত্ৰিমতাৰ মাজত থাকিলেও গাঁৱৰ এই সহজ সৰল মানুহবোৰৰ মৰম মই পাহৰিব নোৱাৰোঁ। হ'ব দিয়ক দেউতা, মায়ে চাগৈ বেয়াই পাইছে। হয় দিয়া দেউতা, তুমিও। কি ক'লি? দেউতা? আকৌ কচোন। দেউতা। আচ্ছা দেউতা, তুমি আকৌ কেতিয়া আহিবা? একেবাৰে ঠাণ্ডা দিনত আহিম, এক ৰাতি থাকিম। ইয়াত জুই পোৱাম, আলু পোৰা খাম, বেঙেনা পোৰা খাম, পুখুৰীৰ মাছ আৰু শাকৰ আঞ্জা খাম দেই। এতিয়া আমি আহোঁ আৰু আপোনালোক এদিন আহক আমাৰ তালৈ। যাম দিয়ক। তেতিয়াহ'লে আমি উঠোঁ আৰু এতিয়া। ঠিক আছে, আহিছোঁ। বেয়া পাই লাগে। ব'লা। ৰ'ব, মই তামোল অকণ লৈ যাওঁ লৈ আহ। তেতিয়াহ'লে আমি এতিয়া আহিছোঁ আৰু। বেয়া পাই নাযাব। আহিব আকৌ অহা যোৱা কৰি থাকিব। দেউতা তামোল। এইটো সংসাৰ। নমস্কাৰ। আমাৰ শ্যামকানু প্ৰডাকশ্যনক আপোনালোকে ইমান দিনে যি মৰম দিছে তাৰ বাবে আমি আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আমাৰ ভিডিঅ'খিনি ভাল হয় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।